হেল্ল' বন্ধুসকল, আপোনালোকক এমচি জ্ঞান সলিউশন চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত পূৰ্ণ আইজাক বাৰী পৃথিৱীৰ কনিষ্ঠতম অধ্যাপকৰ জীৱনী সম্পৰ্কে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই যাব। তেওঁ পৃথিৱীৰ কনিষ্ঠতম অধ্যাপক। তেওঁ এজন 9 বছৰীয়া ল'ৰা। তেওঁ এজন অতি প্ৰতিভাশালী ল'ৰা। যেতিয়া তেওঁ 6 মাহৰ আছিল তেতিয়া তেওঁ কথা পাতি আছে, আৰু যেতিয়া তেওঁৰ বয়স 2 বছৰ আছিল তেতিয়া তেওঁ গণিত, পদাৰ্থ বিজ্ঞান আৰু অধিক বিষয়ৰ বাবে যিকোনো প্ৰশ্নৰ সমাধান কৰি দিছিল, আৰু তেওঁ কৰিছে। তেওঁ কনিষ্ঠতম আইনষ্টাইন বুলিও জনা যায়। আপোনালোকে হয়তো এতিয়া তেওঁৰ নামটো জানিব পাৰিছে বা আপোনালোকে মনতে ধৰিব পাৰিছে। যদি আপুনি তেওঁৰ জীৱনী, বিকি, বয়স, পৰিয়াল, শেহতীয়া বাতৰি, প্ৰাৰম্ভিক জীৱন, শিক্ষাৰ অৰ্হতাৰ বিষয়ে অধিক বিৱৰণ বিচাৰে তেন্তে এই ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই যাওক। তেওঁৰ জন্ম 2012 চনৰ 9 এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত হৈছিল। সুবৰ্ণ আইজাক ডাঙৰীয়া তেতিয়া বয়স আছিল 2 বছৰ যেতিয়া তেওঁক ছাৰ আইজাক নিউটনৰ আইজাক খিতাপীটো দিয়া হৈছিল। তেওঁক ছাৰ আইজাক নিউটনৰ পিছত তেওঁৰ পিতৃ মাতৃৰ পৰা তেওঁক সুবৰ্ণ বাৰীৰ পৰা সুবৰ্ণ আইজাক বাৰীলৈ সলনি কৰিবলৈ এটা বাৰ্তা অনুৰোধ প্ৰাপ্ত কৰা হৈছিল। সুবৰ্ণ আইজাক বাৰীৰ পিতৃ মাতৃৰ এই বিশেষ মনোযোগ নিদিয়াৰ আগতে তেওঁলোকে সুবৰ্ণ সামৰ্থ্য আৱিষ্কাৰ কৰিছিল, আৰু অৱশেষত তেওঁক সুবৰ্ণ আইজাক বাৰী নামটো কৰি দিয়া হৈছিল। তেওঁলোকে সাধাৰণতে সুবৰ্ণৰ ধাৰণাবোৰ তেওঁৰ পৰিয়ালবৰ্গই সহজে বুজিব পৰা নাছিল, আৰু অৱশেষত তেওঁলোকে বুজিব পাৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল ৰাছিদুল বাৰী আৰু তেওঁৰ মাতৃৰ নাম চাহেদা বাৰী। তেওঁৰ ওজন 13 কিলোগ্ৰাম আৰু উচ্চতা 3 ফুট 4 ইঞ্চি। আপোনালোকে যদি সুবৰ্ণৰ বিষয়ে আৰু বিতংভাৱে জানিবলৈ বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুসকলৰ মাজত। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।